লখিমপুৰ বাপিষ্ট কনভেনশ্যনৰ অন্তৰ্গত ৰঙা নদীৰ দক্ষিণ শাখাৰ ৬৬তম বাৰ্ষিক সভা তিনিদিনীয়া কাৰ্যসূচীৰে ২৩, ২৪, ২৫ জানুৱাৰী তাৰিখে এলেংমৰা গাঁৱত অনুষ্ঠিত হয়। উক্ত সভাত প্ৰথমে দুৱাৰ মুকলি কৰে এলেংমৰা মণ্ডলীৰ প্ৰাক্তন পালক শ্ৰীযুত কালেম ধান ডাঙৰীয়াই। পতাকা উত্তোলন কৰি আৰম্ভ কৰে ৰাংচালি বাপিষ্ট মণ্ডলীৰ পালক শ্ৰীযুত জন কেৰকেটা ডাঙৰীয়াই। সভাৰ খ্ৰীষ্টান ধৰ্মৰ মূল বক্তা অৰ্থাৎ নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰিত ওদালগুৰিৰ ৰেভা ডক্টৰ চেমুৱেল বাগ ডাঙৰীয়া উপস্থিত থাকে আৰু নতুন গীতৰ সুৰকাৰ শোণিতপুৰৰ শ্ৰীযুত পবিত্ৰ বৰ্ধনে গীতৰ শৰাই আগবঢ়ায়। লগতে আমন্ত্ৰিত অতিথি হিচাপে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডক্টৰ জে.পি. দাস উপস্থিত থাকে। অনুষ্ঠানটোৰ সময়ছোৱাত ধৰ্মীয় উপদেশ, সামাজিক ঐক্য, নৈতিক মূল্যবোধ আৰু সমাজ উন্নয়ন সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। অতিথিসকলে নিজৰ বক্তব্যত সমাজৰ শান্তি, সহানুভূতি আৰু একত্ৰিত প্ৰয়াসৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অধিৱেশনত লখিমপুৰ জিলাৰ লগতে আশে-পাশে অঞ্চলৰ বহু বিশ্বাসী, ধৰ্মীয় নেতা আৰু ৰাইজে অংশগ্ৰহণ কৰে। সম্পূৰ্ণ অনুষ্ঠানটো সুশৃংখলাবদ্ধ পৰিৱেশত অনুষ্ঠিত হয়। স্থানীয় ৰাইজে এই ধৰণৰ ধৰ্মীয় আৰু সমাজসেৱামূলক অনুষ্ঠানক আদৰণি জনায় আৰু ইয়াৰ জৰিয়তে সমাজত ইতিবাচক বাণী প্ৰচাৰ হোৱাৰ আশা ব্যক্ত কৰিছে। এই ধৰণৰ স্থানীয় আৰু সামাজিক সংবাদৰ শেহতীয়া আপডেট লাভ কৰিবলৈ লখিমপুৰ এক্সপ্ৰেছৰ সৈতে সংযুক্ত থাকক।